বন্ধুসকল, মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাম আপোনালোকে কেনেকৈ ঘৰত বহি ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আগতে ঘৰৰ এপ্লাই আপোনালোকে মেনুৱেলি কৰিব লাগিছিল, এতিয়া আপোনালোকে ঘৰত বহি অনলাইনত কৰিব পাৰিব আপোনাৰ মোবাইল ফোনেদি বা কিবা কম্পিউটাৰ দোকানত গৈ। তো বলক আমি আৰম্ভ কৰোঁ। তো প্ৰথমে আপোনালোকে গুগল ক্ৰমখন খুলিব, খুলি পেলাই তাত লিখিব my-scheme.gov.in। লিখাৰ পিছত তাৰপিছত আপোনালোকে যিটো প্ৰথমে আহি যাব my-scheme.gov.in, ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত তাৰপিছত তলত আপোনালোকৰ বহুতকেইটা অপশ্যন আহি গ'ল। ইয়াত কি অপশ্যন স্কিম আছে চাব পাৰিব। টোটেল স্কিম আছে আপোনাৰ 1150+। তাৰপিছত চেণ্ট্ৰেল স্কিম আছে 370+। তাৰ ষ্টেট স্কিম আছে 780+। এতিয়া আপোনালোকৰ মই দেখাম কেনেকৈ আপোনাৰ ঘৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো প্ৰথমে আপোনালোকে কাম কৰক 370+ চেণ্ট্ৰেল স্কিমত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াৰ পিছত আপোনালোকে অপশ্যনত যাব লাগিব মিনিষ্ট্ৰি অফ ডেভেলপমেণ্ট। মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অপশ্যনত আহিব আৰু ইয়াত বহুতকেইটা অপশ্যন আছে। তাক মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট। তাৰপিছত বহুতকেইটা অপশ্যন আছে, ওলাব, এপ্লাই কৰিব পাৰিব আপোনালোকে। এতিয়া চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত চাওক আপোনালোকে আপোনাৰ ঘৰৰ কাৰণে কি ক্ৰাইটেৰিয়া আছে সকলো ইয়াত দিয়া আছে। কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াত কৈ দিব। এইটো লঞ্চ হৈছিলে 1 এপ্ৰিল 2016 চনত। আৰু এইটো যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে তেওঁলোকৰ কাৰণে এটা ঘৰৰ ব্যৱস্থা কৰাৰ কাৰণে এইটো চিষ্টেম কৰা হৈছে, হাউজিং ফৰ অল। ইয়াত ইংলিছত লিখা আছে, সকলো পঢ়ি চাব। ইয়াত কিহৰ কাৰণে এইটো খোলা হৈছে সেই লক্ষ্য আৰু উদ্দেশ্যটো কৈ দিছে। PMYAG aims to provide a পক্কা হাউচ উইথ বেচিক এমিনিটিজ টু অল হাউচলেছ হাউচহোল্ড। যিসকল মানুহৰ ঘৰ নাই তেওঁলোকৰ কাৰণে আৰু দৰিদ্ৰ সীমাৰ তলত থকা লোকসকলৰ কাৰণে ঘৰৰ ব্যৱস্থা উদ্দেশ্যে এইটো কৰা হৈছে। যিসকলক কাচ্চা ভিলেজ গাঁও এৰিয়াত বাস কৰে তেওঁলোকৰ পকা ঘৰ নাই তেওঁলোকৰ কাৰণে দিব। তাৰপিছত আমি চাওঁ ইয়াৰ বেনিফিট দিয়া আছে, বেনিফিট চাব পাৰিব কিমান টকা পাব। ফাইনেন্সিয়েল এছিষ্টেঞ্চ 1,20,000 টকা দিয়া হ'ব। আৰু ইয়াত বহুত কিবা আছে লিখে, পঢ়ি চাব আপোনালোকে। এলিজিবিলিটি দিয়া আছে, ক্ৰাইটেৰিয়াটো কি হ'ব, কোনে কোনে পাব। হাউচ হোল্ড উইদাউট শেল্টাৰ, আশ্ৰয়হীনসকলৰ কাৰণে, যিসকলৰ ঘৰ নাই, স্থায়ী আশ্ৰয়স্থল নাই, তেওঁলোকে প্ৰিমিটিভ ট্ৰাইবেল গ্ৰুপছ। তাৰপিছত লিগেলি ৰিলিজড বণ্ডাৰ লেবৰাৰ, যিসকল আছে কৰ্মচাৰীসকল, মেনুৱেল স্কেভেঞ্জাৰ্ছ, ডেষ্টিটিউট অৰ লিভিং অন আৰ্মছ, এইসকলে পাব। SC ST এইবিলাক সকলোৱে পাব। বয়স ক্ৰাইটেৰিয়া সকলো ইয়াত দিয়া আছে, পঢ়ি চাব।
এক্সক্লুসিভ দিয়া আছে। তাৰপিছত আপুনি ঘৰৰ কাৰণে এপ্লাইৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইকেইটা ইয়াত কৈ দিছোঁ মই। প্ৰয়োজনীয় ডকুমেণ্টছ কি লাগিব? নাম্বাৰ 1 আধাৰ কাৰ্ড এণ্ড এ সেলফ এটেষ্টেড কপি অফ আধাৰ কাৰ্ড, এইটো লাগিব। ইফ দ্য এপ্লিকেণ্ট ইজ ইলিটাৰেট দেন ইন such case a consent letter has to be obtained along with the thumbprint of the applicant. 2 নম্বৰত আছে জব কাৰ্ড ডিউলি ৰেজিষ্টাৰ উইথ মনৰেগা পৰা দিব হ'ব লাগিব। 3 নম্বৰ বেংক একাউণ্ট ডিটেইলছ দিব লাগিব, অৰিজিনেল বেংক কপি লাগিব, ডুপ্লিকেটছ। তাৰপিছত স্বচ্ছ ভাৰত মিছনত নাম্বাৰ এইটো লাগিব, আপোনালোকৰ যিটো লোকপিয়ল কৰি গৈছিল সেইটো নাম্বাৰটো লাগিব। এফিডেভিট ষ্টেটিং দ্য বেনিফিচিয়াৰিজ or their family members do not know a পক্কা হাউচ, এফিডেভিট লাগিব যিটোত নেকি থাকিব তেওঁৰ এটা পক্কা ঘৰ থাকিব নালাগিব। তাৰপিছত এপ্লাই প্ৰচেছটো হ'ব ইয়াত PDF আকাৰে দিয়া আছে কি কৰিব লাগিব। প্ৰথমে লিখি দিছে there are 4 sections to the beneficiary registration process. Number 1 personal details, bank details, conveyance details and details from the concerned office, এইকেইটা লাগিব। to successfully register and or add the beneficiary, follow the steps given below. Visit the following website for login: PMYG. Fill in the details required the personal details section such as gender, mobile number and Aadhaar number etc. প্রথমতে এইকেইটা দিব লাগিব। Number 2 upload the consent from the required to use the Aadhaar number, consent থাকিব টিক মাৰ্ক দি পেলাই Aadhaar number দিব লাগিব। Click on the search button to find the beneficiary name and PMGDY and priority কৰিব লাগিব। Click on the select register, তাৰপিছত register ক্লিক কৰিব লাগিব। তারপরে এইকেইটা করার পরে 10-11টা next section will be filled in by the concerned office fill কৰিব এইটো। তাৰ ইয়াত PDF আকাৰে দেখাই দিছে কেনেকৈ কৰিব লাগে। চাক PDFটো ডাউনলোড হৈ আছে, মই দেখাম কেনেকৈ হ'ব। এই চাক ডাউনলোড হৈ গৈছে, এনেকৈ আহিব। প্ৰথমে PMGY বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন মেনুৱেল প্ৰচেছটো চাওক কেনেকুৱা। ইয়াত দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন মেইনলি consist of 4 sections as shown below। এনেকুৱা দেখাইছে। প্ৰথমে পাৰ্চনেল ডিটেইলছখিনি ভৰাব লাগিব। পঞ্চায়ত দিয়া আছে, ছ'চিয়েল কেটেগৰী, চিলেকশ্যন হাউচ হোল্ড লিখি দিব লাগিব। ইয়াত ৰিলিজনটো কি সেইটো দিব লাগিব। জেণ্ডাৰ, অ'নাৰশ্বিপ, ঘৰৰ এইটো অ'নাৰশ্বিপটো দিব লাগিব। তাৰপিছত 2 নম্বৰ দিব আপোনালোকৰ বেংক ডিটেইলছ, বেংকৰ ডিটেইলছ দিব লাগিব। দিয়াৰ পিছত তাৰপিছত জব কাৰ্ড নাম্বাৰ, কনভাৰেন্স ডিটেইলছ, জব কাৰ্ড নাম্বাৰটো দিব লাগিব। তাৰপিছতে এণ্টাৰ দিব লাগিব SBM নাম্বাৰটো। ফ্ৰম ডিটেইল কনচাৰ্ণ অফিচটো দিব লাগিব, আপোনালোকৰ অফিচটো ক'ত আছে সেইটো দিব লাগিব। দিয়াৰ পিছত ছাবমিট কৰিব লাগিব। ছেকশ্যন পাৰ্চনেল ডিটেইলছ ভৰাব লাগিব। আকৌ ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, টোটেল আপলোডেড কিমান কৰা হ'ল, আপডেট, পঞ্চায়ত,
ইয়াত চাওক গোটেইখিনি ধুনীয়াকৈ দিয়া আছে। তাৰপিছত সেকশন 2 পাৰ্চনেল ডিটেইলছ কণ্টেণ্ট PMGD বেনিফিচিয়াৰী নেম প্ৰায়ৰিটি এনেকৈ আহি দিব। ৰেজিষ্ট্ৰেশ্যন 2 এইখিনি গোটেইখিনি ভৰোৱাৰ পিছত লাষ্ট অপশ্যন আপোনাৰ কনচেণ্ট দিব, টিক মাৰ্ক দিব লাগিব। দিয়াৰ পিছত এডিট কিবা ভুল শুদ্ধ চেক কৰি চাব। এডিট বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এডিট কৰিব পাৰিব কিবা যদি ভুল হয়। তো চাওক, তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। এইটো চাওক, এতিয়ালৈকে এপ্লাইটো আপোনালোকৰ আৰম্ভ হোৱা নাই, হৈ আছে, কেইদিনৰ ভিতৰত হৈ যাব। আৰম্ভ হ'লে মই ভিডিঅ'ৰ যোগেদি জনাই দিম। আৰু ভাল লাগিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।